শৰতৰ সন্ধিয়াটো কিছু ৰোমেণ্টিক যদিও চাৰিআলিত দিয়া আড্ডাটো বেছ ভালে লাগিছে। আমাৰনো কি বতৰৰ লগত সলনি নোহোৱা মন, দিনত যদি মায়াবী নিশা, ৰাতি আকৌ পাখি মেলি দিয়া। বছ মনে মিলা মানুহৰ লগত অলপ আড্ডা আৰু চাৰিআলি কেফেটেৰিয়াত কফিৰ জুতি। সেইখিনিতে মোৰ কাষেৰে নীলা সাজ পিন্ধি কেফেটেৰিয়াখনক সোমোৱা ছোৱালীজনীক চকুত পৰিছে। ভাবিছিলে এবাৰলৈ সুধি দিওঁ নেকি কলৈ যোৱা বুলি, নে সুধি দিওঁ তোমাৰ প্ৰিয় ৰং কি। সেউজীয়া বুলি ক'লে বেছ ভালে লাগিব, একেলগে ফুৰিব যোৱাৰ প্ৰস্তাৱ দিম। তাৰ পাঁচ মুহূৰ্তত আকৌ বন্ধুৰ অৰ্ডাৰ আৰু দুকাপ কফি। সুযোগটো হেৰাই থাকিল। জান হওক ছোৱালীজনী বেছ ধুনীয়াই আছিল। মই কোৱাৰ নিচিনাই শৰতৰ সন্ধিয়াটো ৰোমেণ্টিকেই আছিল। কিন্তু সেই সময়তে মুকুতামণি ফুলা মোৰ হৃদয় মৰহি যোৱা গোলাপ ফুলৰ লেখীয়া হৈছিল, যেতিয়া মোৰ চাৰ্টটো টানি টানি যৌৱনৰ বৈ নিদিয়া কণমানি এটাই দাদা কিবা খাবলৈ দিয়া বুলি অনুৰোধ কৰিছিল। This is life, a journey from here to unknown.